স্বাগতম জনাইছোঁ ইউটিউব চেনেল মিষ্টাৰ মুন। আজি মই লতিহতি বুলি যিটো মোৰ হেৰি, মই কোনো ধৰণৰ অভিনয় নহয়, মই ৰিয়েল যেনেকুৱা হয় লতিহতি মানুহৰ লগত। মই আছোঁ গুৱাহাটী মহানগৰীত। লতিহতি কেনেকৈ হয়, বহুত ক্ষেত্ৰতে মানুহে প্ৰব্লেম হয় কিছুমান। এই প্ৰব্লেমবিলাক আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই। মোৰ চুলিটো যিহেতু দীঘল হৈছে, তাকে মই ভাবিছোঁ এই গ্লেমাৰ চেলুনতে চুলিটো মই কাটি যাওঁ। এইখন গ্লেমাৰ চেলুন। জুই চাই দাম সৰু সৰু মানুহ আমি কেনেকৈনো খাম। জুই চাই দাম সৰু সৰু মানুহ আমি কেনেকৈনো খাম। দুখীয়াৰ হাই হাই কিয়। দাদা, মই চুলি কাটি আছোঁ। মই এটা কথা সোধাই নাই, চুলি কাটোতে কিমান লয় আজিকালি? 70 ৰুপিজ। 70 ল? আচ্ছা, মোৰ তাত 30 ৰুপিজ আছে। এতিয়া মই কি কৰিম? আধা কাটি ল'ম। আচ্ছা, দেখিছা নাই কেনেকুৱা লতিহতি হ'ব লাগে। এতিয়া মোৰ তাতো 30 ৰুপিজ আছে। ঠিক আছে, মোক আধা কাটি দিওঁ। মই আহিছিলোঁ দোকানত, এই উটে যি পানী খাই আছে না, এই উটে পানী খাই থকা এই বটলটো কিনিবৰ কাৰণে বিছলেৰী। কিন্তু খুৰাৰ তাত বিছলেৰী বটল নাই, খুৰাৰ তাত আছে একুৱা। মই কৈছিলোঁ খুৰাক, এই উটে যি পানী খাই আছে, এই উটে পানী খাই থকা বটলটো দি। খুৰাই কৈছে এইটো বিছলেৰীটো নাই, একুৱা আছে। মই আছোঁ এতিয়া পাণবজাৰ এখন ভেজিটেবল মাৰ্কেট। ভেজিটেবল মাৰ্কেটত মই দেখিছোঁ আঠিয়াকল। তো আঠিয়াকল চাম। আঠিয়াকল আমাৰ দৰঙীয়া ভাষাত আঠিয়াকল কয়, আৰু এনে ভীমকল বুলি জনাজাত। আৰু এই কলটোৰ দাম কিমান আজি আমি সুধিম গুৱাহাটী মহানগৰীত। বাইদেউ কিমান দাম? এইটো 3টাত 10। এতিয়া আঠিয়া কল এটা হাতীৰ সমান দাম বুলি যে এটা গীত আছে, তেনেকুৱা চিষ্টেম। এতিয়া ডিজিটেল ইণ্ডিয়াৰ ভিতৰত আঠিয়া কলৰ দাম কিমান? আঠিয়া কলৰ 10 টকাত 3টা, মানে এই 3টা 10 টকা। ঠিক আছে বাৰু। আৰু কলডিল কেনেকৈ দিছে বাইদেউ? এটাত 10 টকা। কলডিল এটাত 10 টকা। কলডিলটো বাৰু ঠিকে আছে। ডাঙৰটো 40 ৰুপিজ ডাঙৰটো, মানে সৰু ডাঙৰো আছে আৰু। এইটো লাও কেনেকৈ দিছে? পানীলাও 50 টকা। আচ্ছা, ভালে আছে। এইটো কি শাক বুলি কয়? ডাঠা শাক। এইটো ডাঠা শাক মানে আমি গাঁৱত নোপোৱা বস্তু টাউনত পায় এতিয়া, বুজি পাইছেনে? এইবিলাক বস্তু গাঁৱতে বিচাৰি নাপায়, কিন্তু টাউনত আহি যায়। টাউনত মানে টকা দিলে চব বস্তু পাই যায়। এতিয়া আৰু দেখুৱাই আছোঁ আপোনালোকক। এতিয়া আছোঁ মই ঢেকীয়া শাক। এয়া ঢেকীয়া শাক, এইটো ঢেকীয়া। এই গাঁৱততো ঢেকীয়া খোৱাই নাছিলোঁ, মায়ে সৰুতে বনাই নাখাওঁ ঢেকীয়া। এই কি ঢেকীয়া খাবি এনেকৈ। কিন্তু এতিয়া চাওঁ টাউনত ঢেকীয়া কিনি খাব লগা হৈছে। আচ্ছা, ঢেকীয়া কিমান খাব এইটো মুঠি? 10 টকা মুঠা ঢেকীয়া, মাত্ৰ 10 টকা। বাৰু ঠিক আছে। তিয়ঁহকেইটা ভাল লাগিছে, সৰু সৰু তিয়ঁহ ভাল লাগিছে বাৰু। তিয়ঁহ বাৰু মই দামটো নোসোধোঁ। এতিয়া আহিছোঁ এটা বৰ ধুনীয়া বস্তু দেখিব পাইছোঁ। এই শিলিখা। আমি যে সৰুতে শিলিখা খাইছিলোঁ যে, এইটো শিলিখা। এইটো শিলিখা দেখা পাইছে আপোনালোকে? এইটো শিলিখা। আৰু শিলিখা এইটো কি এনেকৈ বাইদেউ মুঠা? এই মুঠা মানে এইকেইটা আছে আৰু বেছি নাই, অলপ আছে। কিমান এইটো? এই 10 টকাত এতে কেইটা আছে? মোটামুটি 15টা মান আছে। 15টা শিলিখাত 10 টকা। আৰু এটা ধুনীয়া বস্তু আছে, শেৱালি ফুল। শেৱালি ফুল আছে। শেৱালি ফুল কেনেকৈ বাইদেউ? 10 টকা নেকি? 10 টকা ভাল। তো মানে প্ৰায় বস্তু 10 টকা। 10 টকাতে মানে লোকেল বস্তু কিছুমান পায়। শেৱালি ফুল পায়, ঢেকীয়া শাক পায়, মানে বহুত ধৰণৰ বস্তু পায়। আৰু আপোনালোকক মই একবাৰ বেক কেমেৰা দি ধুনীয়াকৈ মই মাৰ্কেটটো আপোনালোকে দেখুৱাই দিম। আৰু ইফালে এই কুঁহিয়াৰ ৰস আছে, এই দাদাই কুঁহিয়াৰ ৰস বনাই আছে গৰমত। এই গৰম, এয়া আকাশখন চাওক কি গৰম। এই গৰমত কুঁহিয়াৰ ৰস খাব পাৰে, ভাল কুঁহিয়াৰ ৰস খোৱাটো। আৰু এটা বস্তু মই দেখুৱাই আছোঁ, ৰবাব টেঙা। এইটো চাইডত এইটো ৰবাব টেঙা, এইটো মেইন। আগতে আমি সৰুতে কি কৰিছিলোঁ, এই ফুটবল খেলোঁ না,
ফুটবল যেতিয়া খেলোঁ বলটো নাই সৰুতে এই ৰবাব টেঙাৰে খেলিছিলোঁ আৰু গৰমত পথাৰত যেতিয়া ধান কাটিব যায় না ধান কাটিব গ'লে ৰবাব টেঙা এৰাই কিনে খায় এইটো এটা মজাই বেলেগ যোনে যোনে খাইছে গম পাব কমেণ্ট কৰিব তলত আৰু দেখাব লগা নাই আৰু এইবিলাক বস্তু আৰু পায় আৰু অমিতা আছে এইটো অমিতা এইটো মুখফাল বুলি কয় ক'ৰবাত এইটো নলবাৰীৰ মুখফাল বুলি কয় মুখফাল আৰু আমাৰ এনে অমিতা হয় আৰু এইটো এইয়া জলফাই আছে কিবা আছে বহুত বস্তু আছে মই দেখুৱাই আছোঁ এবাৰ সমগ্ৰ সেইটো গোটেই মাৰ্কেটটো মই দেখাই আছোঁ আজি এটা দাম আৰু কালি এটা দাম আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম হাতীয়াৰ কলে তাৰ হাতীৰ সমাদাম আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম হাতীয়াৰ কলে তাৰ হাতীৰ এটা বৰ ধুনীয়া বস্তু দেখা পাইছোঁ আগতে আমি মেলাবিলাকত আমি এই বস্তুটো দেখা পাইছিলোঁ মেলা দৌল কিবা কিবিত এই বস্তুটো দেখা পাইছিলোঁ এই দাদাই হয়তো গম পায় দাদা আপুনি আগুৱাই আহিব অলপ এই বস্তুটো ময়ূৰ পাখি এইটো ময়ূৰ পাখি মই দেখা পালোঁ পাণবজাৰত হঠাৎ এই চব্জি মাৰ্কেটৰ ওচৰতে দাদাক লগ পালোঁ ভাল লাগিল দাদা নামটো কি আপোনাৰ মোহাম্মদ শফিকুল ৰহমান দাদাই এই বস্তুটো লৈ আহিছে ময়ূৰ পাখি এইটো ময়ূৰ পাখি তাৰমানে কিমানকৈ এইটো দাদা দাম 20 টকা বেচোঁ এনে 20 টকা আৰে জোৰ কৰিলে 10 টকামান পাব আৰু সেইটো আৰু দাদা মিলা মিলি ডিছকাউণ্ট হৈ যাব আৰু কথা নাই এই ময়ূৰৰ পাখি এইটো বস্তুটো ঘৰত মানে ধুনীয়াকৈ সজাই দিব পাৰি না এইটো বঢ়িয়া ভাল বস্তু এইটো ডেক'ৰেশ্যনৰ কাৰণে ঘৰত এই ময়ূৰৰ পাখি এইটো অৰিজিনেল নহয় দাদা ময়ূৰ পে উঘলি আনে নেকি নেকি আচ্ছা খৰি পৰা আৰে ময়ূৰ পে উঘলি নানে খৰি পৰা আৰু আচ্ছা আচ্ছা মানুহ দেখাই নাপায় এইটো ময়ূৰ চৰাইটো গমে পায় কিমান সুন্দৰ ময়ূৰৰ পাখি হয় এইটো এই কুঁহিয়াৰ ৰস অলপ খাই লওঁ 10 টকাৰ কুঁহিয়াৰ ৰস অলপ ধুনীয়াকৈ খাই লওঁ খাই লৈ পেলাই অলপ বেছি কৈ আছোঁ না কৈ থাকিলে অলপ গলটো শুকাই যায় সেইকাৰণে অলপ কুঁহিয়াৰ ৰস খাই ল'লে অলপ ভাল লাগিব জুই চাই দাম সৰু সৰু মানুহ আমি কেনেকৈনো খাম জুই চাই দাম